আজিৰ প্ৰথম প্ৰশ্ন, হাউ মেনি ইয়াৰ্ছ আৰ দেয়াৰ ইন এ চেঞ্চুৰী? এক শতাব্দীত কিমান বছৰ হয়? অপশ্যন এ 10, অপশ্যন বি 50, অপশ্যন চি 80, অপশ্যন ডি 100। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 100 ইয়াৰ্ছ। 2 নম্বৰ প্ৰশ্ন, হু ইজ ন'ন এজ পাঞ্জাব কেশৰী? পাঞ্জাব কেশৰী নামে কাক জনা যায়? অপশ্যন এ ভগত সিং, অপশ্যন বি চন্দ্ৰশেখৰ, অপশ্যন চি মহাত্মা গান্ধী, অপশ্যন ডি লালা লাজপত ৰায়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লালা লাজপত ৰায়। 3 নম্বৰ প্ৰশ্ন, হুইচ ষ্টেট ইজ ন'ন এজ দ্য লেণ্ড অফ 5 ৰিভাৰ্ছ? 5 নদীৰ দেশ বুলি কোনখন ৰাজ্যক জনা যায়? অপশ্যন এ পাঞ্জাব, অপশ্যন বি গুজৰাট, অপশ্যন চি মণিপুৰ, অপশ্যন ডি ৰাজস্থান। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ পাঞ্জাব। 4 নম্বৰ প্ৰশ্ন, হুজ পৰ্ট্ৰেইট ৱাজ অন দ্য ইণ্ডিয়ান ৰুপী বিফৰ মহাত্মা গান্ধী? ভাৰতীয় টকাত মহাত্মা গান্ধীৰ আগতে কাৰ ছবি আছিল? অপশ্যন এ ট্ৰেক্টৰ, অপশ্যন বি এলিফেণ্ট, অপশ্যন চি লাল কিলা, অপশ্যন ডি অশোক স্তম্ভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অশোক স্তম্ভ। এনেধৰণৰ প্ৰশ্নসমূহৰ উত্তৰ জানিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি দিব। 5 নম্বৰ প্ৰশ্ন, হুইচ এনিমেল ডাইজ আফটাৰ ড্ৰিংকিং ৱাটাৰ? কোন জীৱৰ পানী খোৱাৰ পিছতেই মৃত্যু হয়? অপশ্যন এ কেমেল, অপশ্যন বি কেংগাৰু, অপশ্যন চি স্নেক, অপশ্যন ডি স্পাইডাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কেংগাৰু।